নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'টিত আমি জুলাই আগষ্ট মাহত মুকলি হ'ব লগা 22000তকৈ অধিক পদৰ লিখিত পৰীক্ষাৰ বাবে আন এটা নতুন মক টেষ্ট লৈছো বন্ধুসকল এই মক টেষ্টত আমি মোষ্ট এক্সপেক্টেড 50টা কোৱেশ্চন ডিসকাস কৰিম এই 50টা কোৱেশ্চন আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বন্ধুসকল আজি মক টেষ্টৰ প্ৰথম কোৱেশ্চনটো হৈছে Who led the first rebellion against British rule in Assam? অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? The correct answer is option C, গোমধৰ কোঁৱৰ। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিছিল গোমধৰ কোঁৱৰে। নেক্সট প্ৰশ্নটো হৈছে Who was the author of the অসমীয়া সাহিত্যৰ বুৰঞ্জী? অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? The correct answer is option C, দেবেন্দ্ৰনাথ বেজবৰুৱা। বন্ধুসকল অসমীয়া সাহিত্যৰ বুৰঞ্জী এই গ্ৰন্থখনৰ লেখক আছিল দেবেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট প্ৰশ্নটো হৈছে Who was hanged with মণিৰাম দেৱান? মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? বন্ধুসকল মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি পিয়লি বৰুৱা। মণিৰাম দেৱানৰ হৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে The year 1894 is associated with which of the following events? 1894 চনটো তলৰ কোনটো ঘটনাৰ হৈতে জড়িত? The correct answer is option C, পথৰুঘাট ৰিভল্ট। 1894 চনটো পথৰুঘাট বিদ্ৰোহৰ হৈতে জড়িত। নেক্সট প্ৰশ্নটো হৈছে Which session of the All India Congress was held at Pandu, Guwahati? গুৱাহাটীৰ পাণ্ডুত সৰ্বভাৰতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন অনুষ্ঠিত হৈছিল? কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ 1926 চনত 41 সংখ্যক অধিৱেশন। বন্ধুসকল গুৱাহাটীৰ পাণ্ডুত 1926 চনত সৰ্বভাৰতীয় কংগ্ৰেছৰ 41 সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে ইন হোৱাট ইয়েৰ was the Treaty of Yandabu signed? ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? The correct answer is option B, 1826 চনৰ 24 ফেব্ৰুৱাৰী। বন্ধুসকল ইয়াণ্ডাবু সন্ধি 1826 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে স্বাক্ষৰিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Who among the following was the first to establish a tea garden in Assam? কোনে অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল? কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি মণিৰাম দেৱান। বন্ধুসকল এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় কেইবাটাও পৰীক্ষাত অহা দেখা গৈছে অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল মণিৰাম দেৱানে আপোনালোকে মনত ৰাখি থব। নেক্সট প্ৰশ্নটো চাওঁ আমি কুৱেশ্যন নম্বৰ 8 Which was the first Assamese language magazine? প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন আছিল? বন্ধুসকল কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি অৰুণোদয়। প্ৰথম অসমীয়া ভাষাৰ আলোচনীখন হৈছে অৰুণোদয়। নেক্সট কুৱেশ্যনটো হৈছে Which was the first Assamese children's magazine? প্ৰথম অসমীয়া শিশু আলোচনী কোনখন আছিল? ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি লৰা বন্ধু। প্ৰথম অসমীয়া শিশু আলোচনীখন আছিল লৰা বন্ধু। নেক্সট কুৱেশ্যনটো হৈছে How many years did Ahoms rule Assam? অসমত আহোমসকলে কিমান বছৰ শাসন কৰিছিল? The correct answer is option C, 600 years. বন্ধুসকল অসমত আহোমসকলে প্ৰায় 600 বছৰ সময় শাসন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was the founder of the Ahom dynasty? আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? The correct answer is option C, চাওলুং চুকাফা। বন্ধুসকল আহোম বংশৰ প্ৰতিষ্ঠাপক আছিল চাওলুং চুকাফা। পিছৰ প্ৰশ্নটো হৈছে Who among the following Ahom king was known as বামুণী কোঁৱৰ? তলৰ আহোম ৰজাৰ ভিতৰত কোনজন ৰজাক বামুণী কোঁৱৰ নামেৰে পৰিচিত আছিল? কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ চুডাংফা। আহোম ৰজা চুডাংফা বামুণী কোঁৱৰ নামেৰেও পৰিচিত আছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ
was the capital of Assam shifted from Shillong to Dispur? কিমান চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? বন্ধুসকল কাৰেক্ট এনসাৰটো হ'ব অপচন বি 1973. ইম্পৰ্টেন্ট প্ৰশ্ন হয় অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ 1973 চনত স্থানান্তৰিত কৰা হৈছিল। বন্ধুসকল আগৰ কোনো এটা ভিডিঅ'ত এটো 1972 চন কোৱা হৈছিল, আপোনালোকে এটো শুদ্ধ কৰি ল'ব। অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ 1973 চনত স্থানান্তৰিত কৰা হৈছিল। আমি নেক্সট কোৱেশ্চনটো চাওঁ, কোৱেশ্চন নম্বৰ 14. Who among the following was the first British Commissioner of Assam? তলৰসকলৰ ভিতৰত অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ফ্ৰান্সিছ জেনকিন্স। অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল ফ্ৰান্সিছ জেনকিন্স। নেক্সট প্ৰশ্নটো হৈছে Who among the following was the president of Swaraj Party in Assam during the freedom movement? তলৰসকলৰ ভিতৰত স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? The correct answer is option A তৰুণৰাম ফুকন। স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট প্ৰশ্নটো হৈছে By whom was গোপীনাথ বৰদলৈ conferred the title লোকপ্ৰিয়? কাৰ দ্বাৰা গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰা হৈছিল? বন্ধুসকল কাৰেক্ট এনসাৰটো হ'ব অপচন সি জয়ৰাম দাস দৌলতৰাম। গোপীনাথ বৰদলৈক জয়ৰাম দাস দৌলতৰামে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে In which year was the Assam Rural Panchayat Act passed? কোন চনত অসম গ্ৰাম্য পঞ্চায়ত আইন গৃহীত হৈছিল? The correct answer is option B 1948. 1948 চনত অসম গ্ৰাম্য পঞ্চায়ত আইন গৃহীত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে What was the first drama of শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কোনটো আছিল? বন্ধুসকল কাৰেক্ট এনসাৰটো হ'ব অপচন এ চিহ্নযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখন আছিল চিহ্নযাত্ৰা। নেক্সট প্ৰশ্নটো হৈছে Which was the first mobile theater group in Assam? অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ দল কোনটো আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি কোহিনুৰ থিয়েটাৰ। অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰৰ দলটো আছিল কোহিনুৰ থিয়েটাৰ। নেক্সট প্ৰশ্নটো হৈছে When was the first Assamese film জয়মতী ৰিলিজ? প্ৰথম অসমীয়া ছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? The correct answer is option B 1935. 1935 চনত প্ৰথম অসমীয়া ছবি জয়মতী মুক্তি লাভ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে What is the first film directed by Dr. ভূপেন হাজৰিকা? ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি আছিল? কাৰেক্ট এনসাৰটো হৈছে অপচন ডি এৰাবাটৰ চুৰ। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম ছবিখন আছিল এৰাবাটৰ হুৰ। Now question number 22. The traditional bull yoke Kambala is associated with which state? পৰম্পৰাগত মহযুঁজ কম্বলা কোনখন ৰাজ্যৰ লগত জড়িত? কাৰেক্ট এনসাৰটো হৈছে অপচন সি কৰ্ণাটক। পৰম্পৰাগত মহযুঁজ কম্বলা কৰ্ণাটক ৰাজ্যৰ লগত জড়িত। নেক্সট প্ৰশ্নটো হৈছে ঐনিতম is folk song of which of the following community? ঐনিতম তলৰ কোনটো সম্প্ৰদায়ৰ লোকগীত? The correct answer is option D মিচিং। ঐনিতম হৈছে মিচিং সম্প্ৰদায়ৰ লোকগীত। নেক্সট প্ৰশ্নটো হৈছে which of the following organizations celebrates its foundation day on 1st April? তলৰ কোনটো সংগঠনে 1 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পালন কৰে? কাৰেক্ট এনসাৰটো হ'ব অপচন সি RBI। বন্ধুসকল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকে 1 এপ্ৰিল তাৰিখে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস পালন কৰে। নেক্সট প্ৰশ্নটো হৈছে on what date is International Women's Day celebrated? আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? কাৰেক্ট এনসাৰটো হ'ব অপচন বি 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়।
নেক্সট প্ৰশ্নটো হৈছে where is the National Defense Academy located? ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো হ'ব অপচন সি পুনে। বন্ধুসকল ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী অৰ্থাৎ নেশ্যনেল ডিফেন্স একাডেমী পুনেত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে কংকন নেভেল এক্সাৰচাইজ আৰ হেল্ড বিটুইন হুইচ টু কাণ্ট্ৰিজ? কোন দুখন দেশৰ মাজত কংকন নৌসেনাৰ অনুশীলন কৰা হয়? কাৰেক্ট আনসাৰটো হ'ব অপচন সি ইণ্ডিয়া এণ্ড ইউনাইটেড কিংডম। ভাৰত আৰু যুক্তৰাজ্য অৰ্থাৎ ভাৰত আৰু ইংলেণ্ডৰ মাজত কংকন নৌসেনা অনুশীলন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাণ্ট্ৰি উইল উইন দ্য থমাছ কাপ ফৰ দ্য ফাৰ্ষ্ট টাইম অন মে' 15, 2022? 2022 চনৰ 15 মে'ত কোনখন দেশে প্ৰথমবাৰৰ বাবে থমাছ কাপৰ খিতাপ দখল কৰিছে? দ্য কাৰেক্ট এনচাৰ ইজ অপচন বি ইণ্ডিয়া। বন্ধুসকল 2022 চনৰ 15 মে' তাৰিখে ভাৰতে প্ৰথমবাৰৰ বাবে থমাছ কাপৰ খিতাপটো দখল কৰিছে। নেক্সট প্ৰশ্নটো হৈছে হুইচ টু প্লেচ হেভ বিন কানেক্টেড বাই ভূপেন হাজৰিকা ব্ৰিজ? ভূপেন হাজৰিকা দলঙে কোন দুটা ঠাই সংযোগ কৰিছে? কাৰেক্ট এনচাৰ ইজ অপচন সি ধলা শদিয়া। ভূপেন হাজৰিকা দলঙে ধলা শদিয়া ঠাই দুখনক সংযোগ কৰিছে। নেক্সট প্ৰশ্নটো হৈছে হুইচ শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ ইন আছাম? ভাৰতীয় সংবিধানৰ কোনটো সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপচন সি 6। ভাৰতীয় সংবিধানৰ 6ষ্ঠ সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে। নাও কুৱেশ্যন নম্বৰ 31 হাউ মেনি ৰামচাৰ চাইটছ আৰ দেয়াৰ ইন আছাম? অসমত মুঠ কিমানখন ৰামচাৰ স্থান আছে? বন্ধুসকল কাৰেক্ট এনচাৰটো হ'ব অপচন এ 1। অসমত এখনেই ৰামচাৰ ক্ষেত্ৰ আছে। নেক্সট প্ৰশ্নটো হৈছে আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? অসমে তলৰ কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে? কাৰেক্ট এনচাৰটো হ'ব অপচন বি ভূটান এণ্ড বাংলাদেশ। অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ? তলৰ কোনখন নদীক অৰুণাচলৰ কামেং নামেৰে জনাজাত? দ্য কাৰেক্ট এনচাৰ ইজ অপচন ডি জিয়া ভৰালী। জিয়া ভৰালী নদীখনক অৰুণাচলত কামেং নামেৰে জনা যায়। নেক্সট প্ৰশ্নটো হৈছে দ্য নামেৰী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ কোনখন জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপচন এ শোণিতপুৰ। বন্ধুসকল অসমৰ শোণিতপুৰ জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু গেভ দ্য টাইটেল ফাদাৰ অফ নেশ্যন টু মহাত্মা গান্ধী? কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি দিছিল? দ্য কাৰেক্ট এনচাৰ ইজ অপচন বি সুভাষ চন্দ্ৰ বোস। বন্ধুসকল সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি দিছিল। নেক্সট প্ৰশ্নটো হৈছে হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য হায়েষ্ট লিটাৰেচি ৰেট ইন আছাম? অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? কাৰেক্ট এনচাৰটো হ'ব অপচন চি কামৰূপ মেট্ৰপলিটেন। বন্ধুসকল অসমৰ কামৰূপ মহানগৰ জিলাখনত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম ইন টাৰ্ম অফ এৰিয়া? মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপচন এ কাৰ্বি আংলং। মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখন হৈছে কাৰ্বি আংলং। নেক্সট প্ৰশ্নটো হৈছে হুইচ ইজ দ্য মেইন পলুটেণ্ট গেছ ইমিটেড ফ্ৰম ভেহিকেলছ? বাহনৰ পৰা নিৰ্গত হোৱা মুখ্য প্ৰদূষক গেছ কোনবিধ? কাৰেক্ট এনচাৰটো হ'ব অপচন বি কাৰ্বন মনক্সাইড। বাহনৰ পৰা অৰ্থাৎ যান বাহনৰ পৰা নিৰ্গত হোৱা মুখ্য প্ৰদূষক গেছবিধ হৈছে কাৰ্বন মনক্সাইড। নাও কুৱেশ্যন নম্বৰ 39 হোৱাট পাৰ্চেণ্টেজ অফ দ্য টোটেল গেছ ইন দ্য জোন ইজ নাইট্ৰজেন গেছ? বায়ুমণ্ডলত মুঠ গেছৰ কিমান শতাংশ নাইট্ৰজেন গেছ? দ্য কাৰেক্ট এনচাৰ ইজ অপচন ডি 78%। বায়ুমণ্ডলৰ মুঠ গেছৰ ভিতৰত
78% হৈছে নাইট্ৰজেন গেছ নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা নেম অফ দা থিনেষ্ট গেছ আটাইতকৈ পাতল গেছ বিধৰ নাম কি কাৰেক্ট আনসাৰটো অপচন এ হাইড্ৰোজেন মনোগল বায়ুমণ্ডলৰ আটাইতকৈ পাতল গেছ বিধ হৈছে হাইড্ৰোজেন গেছ পিছৰ প্ৰশ্নটো হৈছে where is the central drug research institute of india is located ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন ডি লক্ষ্ণৌ ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান লক্ষ্ণৌত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে the sahara desert is located on which continent সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন সি সাউথ আফ্ৰিকা সাহাৰা মৰুভূমি সাউথ আফ্ৰিকা বা দক্ষিণ আফ্ৰিকাত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা নেম অফ দা ওয়াইডেষ্ট ৰিভাৰ ইন দা ওয়াৰ্ল্ড পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ আমাজন মনোগল পৃথিৱীৰ আটাইতকৈ বহল নদীখন হৈছে আমাজন নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু গেট গোল্ড মেডেল ইন এছিয়ান গেমছ এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন ইয়াৰ উত্তৰটো অপচন এ কমলজিৎ সন্ধু এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈছে কমলজিৎ সন্ধু পিছৰ প্ৰশ্নটো হৈছে which of the following is not a permanent member of UN Security Council নিম্নলিখিত কোনটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয় উত্তৰটো অপচন ডি জাপান মনোগল জাপান দেশখন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয় পিছৰ প্ৰশ্নটো হৈছে where is বিবেকানন্দ ৰক মেমৰিয়েল situated বিবেকানন্দ ৰক মেমৰিয়েল ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে অপচন ডি তামিলনাডু মনোগল বিবেকানন্দ ৰক মেমৰিয়েল তামিলনাডুত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে which আহোম কিং was known by the nickname ভগাৰাজ কোনজন আহোম ৰজাক ভগাৰজা ডাকনামেৰে জনা গৈছিল কাৰেক্ট আনসাৰটো অপচন সি সুৰুম্ফা আহোম ৰজাক ভগাৰজা ডাকনামেৰে জনা গৈছিল নেক্সট প্ৰশ্নটো হৈছে when was the University of Guwahati established গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল উত্তৰটো অপচন এ 1948 অনকল 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে which country is called dragon country dragon দেশ বুলি কোনখন দেশক কোৱা হয় the correct answer is option D ভুটান বনকল ভুটান দেশখনক ড্ৰেগন দেশ বা ড্ৰেগন কান্ট্ৰি বুলিও কোৱা হয় আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হু ৱাজ দা লাষ্ট ডেপুটি পিএম অফ ইণ্ডিয়া ভাৰতৰ শেষৰজন উপ প্ৰধানমন্ত্ৰী কোন আছিল কাৰেক্ট আনসাৰটো হ'ব অপচন ডি লাল কৃষ্ণ আদবানী বনকল ভাৰতৰ শেষৰজন উপ প্ৰধানমন্ত্ৰী আছিল লাল কৃষ্ণ আদবানী আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ